নমস্কাৰ আকৌ চৰকাৰৰ ফালৰ মোৰ ইউটিউব চেনেললৈ আজি মানে আমাৰ গাঁৱত হেৰি আছে কি বুলি কয় আজি মানে আমাৰ কি আছে আজি মানে ৰূপালী জয়ন্তী আজি মানে প্ৰচেছন কৰিব আমাৰ গাঁৱৰ পৰা মানে হাতী চাতি লৈ আনিছে ফুৰিব যাম 25 বছৰ হৈ গ'ল হেল্ল' কৈ নাথাকে ইয়াত হেল্ল' নাই আমি এতিয়া বজা তাৰপৰা আমি গৈ আছো এইফালে বিহু ৰ'ব বনাই আছো ৰ'ব এদিকে গোটেই হুলস্থুল গাইজ ৱেলকাম টু ডুবাই এইকেইটি পোৱালিকেইটি আহিছে নমস্কাৰ মই হাতী এই ভয় নধৰিবা যাম মই যাম তো আমি গৈ আছো পুলিচ আমাৰ বিহু মঞ্চ এবাৰ মানে আমাৰ ৰূপালী জয়ন্তী যে ৰূপালী জয়ন্তীৰ বিষয়ে কিবা ক'ব নেকি তই ধৰা আমি নকওঁ তই ধৰা তই ধৰা বাছ দেখ আমাৰ ৰূপালী জয়ন্তী এইটো আমাৰ হাই বা দেখা এখনি ফুলাম মোক ভিডিঅ' কৰ কেলে ৰঙা কালি চবে পাইছে যে ইংলিছৰ গং নাকি নবজাবি ইংলিছৰ গং নাকি আখমন্দি নবজাবাচোন অলপ ধৈৰ্য ধৰা প্লিজ নবজাবি ওলাই গ'ল আমাৰ মানে চব বুজাই আমাৰ গাঁৱৰ প্ৰচেছন বৰ্তমান আৰম্ভ হ'ব লৈছে ষ্টাৰ্ট মানে ইংলিছত ষ্টাৰ্ট আমাৰ বৰটকা বুলি কয় বৰটকা বজা ব্লগ ধন্যবাদ বৰটকা আমাৰ গাঁৱতে অকল এনেকুৱা বৰটকা পায় আমি বৰ্তমান এতিয়া ওলাই বৰ্তমান ষ্টাৰ্ট হৈছে এইখিনি গৈ আছে দুলনীয়া বিয়াত কিমান আগলৈকে আছে ৰংঘৰ মানে এতিয়া আমি গৈ আছো মানে এতিয়া পামগে এতিয়া মানে ষ্টাৰ্ট হৈছে হ'লেও পামগে এতিয়া মানে দীঘল লাইন জিবি আহি কিনে আহিছে বজা তোমাক দেখিলে ওলাই পেনো তোমাক দেখিলে ওলাই পেনো তাইৰ নাম হ'ল অৰুণা দেখিবলৈ ধুনীয়া এইফালে আগফালে ছোৱালীখিনি আমাৰ এইবিলাক গান মানে Bati piala itu sama nih sama. Sehingga aja.
মানে অলপ আগ ফেটি গৈছোঁ মানে অকণমান আগৰ দৃশ্য দেখাব লাগে তো এই আগ দিয়ে গৈছোঁ পোৱালি গৈছিল নাই অঁ সেইকেইটি পোৱালিকেইটি হাল বা আকৌ হাল বা অঁ নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা অঁ 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 পাতি যাম হৈছে নায়ালিটি কাটি যাম হৈছে নাইছে পাতি যাম মানে মানে বহুত কম লাগিলে পানী মোলৈ দিবি অকণমান পানী দে দেই পানী দিবি না এনেই ভকত কি দাদি কি হাতী উঠিম বোলে দমাইছে খঙত আছে দেই হাতী মানে হাতী খঙত আছে বোলে পুৰা একদম হ'লেও আমাৰ শংকাৰ নাই হাতী খঙত পুৰা আকৌ নাযায় এইকেইটা হাতী এলিফেণ্ট ELEPHANT এলিফেণ্ট সেইকেইটি ELEPHANT মানে অসমীয়াত এলিফেণ্ট এইটো হেৰি কেমেৰা ওচৰত আহি থাকিবি দেই একে ঘুচাই একৈণ্টাক আমাৰ পৰা যিমানখিনি অলপমান মানে সহায় হ'ব পাৰিলে আমি কৰি দিম বুলি ভাবিছোঁ এতিয়া ওলাই গৈছোঁ মানে আমাৰ গাঁৱৰ ল'ৰাখিনি এতিয়া অলপ চবেই এতিয়া পিছফালে কেইটামান আগফালে কেইটামান আছে আমি এতিয়া গৈ আছোঁ অলপ মানে মেইনটেইন কৰি দিওঁগৈ আৰু অলপমান সহায় কৰি দিওঁগৈ বাকী সেয়া ওলাই গৈছোঁ আৰু বহুত দীঘল দেই লাইনটো বহুত দীঘল মানে ভোক চোক লাগে সেইকাৰণে পিঁয়াজ লাগে সেইকাৰণে অলপমান সহায় কৰিছে বহুত ভাল কাম হৈছে দেই আমি এতিয়া আগলৈ যাওঁ বৰ্তমান ত' চাবা দেই বেছি হাতৰ পৰা কেকটো পৰি থাকিলে লাজে লাগি যায় নহয় হাতৰ পৰা কেকটো পৰি থাকিলে তাৰমানে আগলৈ যাম আমি এতিয়া আমি গদা ব্লগটো ষ্টাৰ্ট কৰিছোঁ গদা ব্লগ পানী বটল ইংলিছমেন ইণ্ট্ৰডাকশ্যন ইংলিছমেন চিনি পায় না আপোনালোকে এয়া ডাঙৰীয়া VIP ডাঙৰীয়া হাই হেল্ল' আমাৰ এয়া চাই লওক অঁ এয়া চাই লওক আমাৰ এই বিহু দিনত একদম দোকান খুলি থৈছে কিবা ক'বা গদা ব্লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেল নাই হ'লেও ছাবস্ক্ৰাইব কৰিব সোনকালে ইউটিউবৰ পৰা পইচা পাই কিনি বিকাশ চেত্ৰী গতে ময়ো এখন যে হেৰিয়া লওঁ সেইটোৱে ছাপৰ্ট কৰিব আৰু এই ঘুটু গাড়ী কোনে চলাইছে ব্লগটো বনি আছে কিবা এটা ক'ব ডাইৰেক্ট কথা ছাবস্ক্ৰাইব কৰি দিব ক'ম আৰু কি কওক ছাবস্ক্ৰাইব কৰি দিব কওক কিবা এটা ছাবস্ক্ৰাইব কৰি দিয়ক অঁ লাইক এটা কৰি দিয়ক যদি অসমীয়া হয় কি লাগে গুটকা তোৰ হাতত শুনি আকৌ
নাই মোৰ চব কিনিব লাগিব দুটা লৈছিলোঁ আমি বৰ্তমান 3 দিনীয়া দীৰ্ঘকাল অতিক্ৰম কৰিলোঁ। এতিয়া আমি বৰ্তমান পালোহি আমেৰিকা লণ্ডন। আৰু আমি এতিয়া বৰ্তমান মানে গৈ আছোঁ আৰু পামগৈ এতিয়া। আহিব 6-7-8 আজি বৰ্তমান 6 তাৰিখ। 8 তাৰিখে আছে মেইন বিহু। পাপন, জুবিন, জুবলি, তাৰপৰা দীপলিনা চব আহিব। লগতে ই আহিব, মই পেপা বজাম, লগতে গীটাৰো বজাম, তাল ঢোল মই বজাম। আহিব আপোনালোকে। তাৰপৰা দেখোঁ এইবোলে এটেক কৰি দিয়া আছে গাড়ীখন। এটেক এই বৰ্তমান পালোহি ডুবাই গৰম। এইখিনি চব বালি মৰুভূমি ডুবাই। আজি এই বছৰটোৱে ঠিক 25 বছৰ আগত বিহু আমাৰ আৰম্ভ কৰা হৈছিলে, মানে 1900 কিমান মান হ'ব 1997 মানত 97 মানত ষ্টাৰ্ট কৰা হৈছিলে। আৰু সেই এতিয়া 25 বছৰ মোৰ জন্ম হোৱাৰ আগতে মানে আমাৰ দেউতাহঁতি সেইদিনাখনে মিলি কিনে ষ্টাৰ্ট কৰিছিলে। এতিয়া আমাৰ যেতিয়া 25 বছৰ বয়স হ'ব, মানে মোৰ বয়সটো এতিয়া বৰ্তমান 20 মান হৈ আছে। মোৰ যেতিয়া 45 হ'বগৈ, মোৰ যেতিয়া 45 হ'বগৈ, তেতিয়া আমি আকৌ এনেকৈ মানে ৰেলী উলিয়াম, মানে আচলতে কি বুলি কয় এই প্ৰচেশ্যন উলিয়াম। এতিয়া হাতী, তেতিয়া বাঘ ওলাব, বনৰীয়া বাঘ, এনেকৈ আমি ঘৰচীয়া নলওঁ, বনৰীয়া বাঘ, সিংহ, বগা ভালুক এইবিলাক আনি তো সেইবিলাকে আৰু। এতিয়া অকণ আগবাঢ়ি যাওঁ, মানে অলপ মানে হেৰি হৈ গ'ল, গেপ হৈ গ'ল বস্তুটো, মানে আচলতে গৰমো ন, লাহে ৰখি আহিবলগীয়া হৈছে। তাৰপৰা আৰু হাতীকেইটা সেই আগত আছে, আপোনালোকে দেখিছে নাই নাজানো, মই আৰু আপোনালোকে দেখাবলৈ চেষ্টা কৰিম, অকণ দেখাইছোঁ বলক। এদিনো হৈছিবি এইদিকটা চিনিয়ে পাওঁ, গোটেইকেইটি চিনিয়ে পাওঁ, ভনীয়ে মোৰ হাতী নাই এইফালে গ'ল পায়, হাতী নাই। তাৰপৰা বাঘ আনিম, বগা ভালুক আনিম, তাৰপৰা সিংহ আনিম, তাৰপৰা হেৰি জিৰাফ আনিম, জিৰাফ। আমি আমাৰ যেতিয়া 45 বছৰ হ'ব তেতিয়া বাকীখিনি দেখাইছোঁ বলক। এতিয়া অনুষ্ঠান দি শেষ হ'ল মানে। তাৰপৰা এতিয়া সেয়া মুখ হাত ধুবলৈ গৈ আছোঁ। মামাহঁতে আহিলে, মামাহঁতক নিমন্ত্ৰণ দিয়া আছিলে, মামাহঁতৰ লগতে গৈ যাম এতিয়া। মুখ হাত ধুওঁগৈ, ধুনীয়াকৈ চব সামৰণি হৈ গ'ল। বাকী কিবা যদি দেখা পাওঁ দেখাম বাৰু। বনাই আছোঁ সেইকেইটা হাতী বিশাল। তই দেখিছ নেকি? অঁ তই তোমাক উলিয়াম তই ক'ত ধৰিবা অকলে নেকি? শুনো পোৱালি মাক খেদিব মাকজনীয়ে। আমি মানে বৰ্তমান হাতী উঠিম এতিয়া দেই। এতিয়া এইজনী মাক হয় ন? অঁ এইজনী হাতী উঠিম এতিয়া। তাৰপৰা যাম আৰু কোনোবা আমেৰিকা দিকে, য'লৈকে যাব পাৰোঁ তালৈকে যাম আৰু। আমেৰিকা ফালে ৰাবানা হৈ যাম আৰু। এতিয়া উঠি লওঁ আৰু পূৰা কোনটো উঠিম আৰু। মানে এনেকৈ সকাই দিলে বেমাৰ আজাৰ নহয় বুলি কয় মানে আৰু। 3 বাৰ সকাই ন? সকাই দিলে বেমাৰ আজাৰ একোৱে নহয়, মানে অতীতৰ পৰা চলি অহা নিয়ম, ৰীতি নীতি, সংস্কৃতি। মানে কেছ এটা হৈ গ'ল দেই এতিয়া। কেছটো মানে এনেকুৱা, এই আমাৰ মানে টাইটিঅ' বাইকখন হৈছে না ভিডিঅ', টাইটিঅ' বাইকখন চুৰ কৰি লৈ গ'ল বিহুতলি পৰা ডাইৰেক্ট চাই কিনে। চাবিটো জেপতে আছিলে ডাইৰেক্ট, মানে কেনেকৈ নিলে, কি কৰি নিলে, মানে নিলে আৰু প্লাগ চ্লাগ খুলি দিলে মোৰ সম্ভৱ। প্লাগ নাথাকে মানে খুলিলে ষ্টাৰ্ট হৈ যায়, সেইটো খুলি কিনে নিলে নেকি মোৰ মতে। তাৰপৰা আৰু এতিয়া জানো কি কৰিব, কেছ চেছ দিব চাগে থানাত, কি কৰিব উপায় নাই। তো বাকী ইমানতে আছিলে ভিডিঅ'টো, আজি সমাপ্ত কৰিলোঁ ইমানখিনিয়ে। বাকী আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু। তো ভিডিঅ'টো ইয়ালৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব পাৰিলে ধন্যবাদ। গৈ আছোঁ আৰু এতিয়া।